নমস্কাৰ বন্ধুসকল, আজি এখন মেলালৈ আহিছিলোঁ আৰু ইয়াত এনেদৰে গ্ৰাম্য সমাজৰ খেতি পদ্ধতি আৰু খেতিৰ লগত জড়িত সকলো সামগ্ৰী সুন্দৰকৈ দাঙি ধৰা হৈছে। চাওকচোন, দেখিবলৈ কিমান ধুনীয়া লাগিছে। আৰু এইফালে চাওক, এখন গ্ৰাম্য সমাজৰ সুন্দৰ প্ৰতিচ্ছবি কিমান ধুনীয়াকৈ দাঙি ধৰিছে। এয়া গাঁৱৰ কুঁৱা দেখুওৱা হৈছে আৰু কুঁৱাৰ কাষত এনেদৰে পাতিহাঁহ চৰি আছে। এয়া সঁচাকৈ ৰিয়েল পাতিহাঁহ দেখাইছে। সঁচাকৈ এক গাঁৱৰ পৰিৱেশ দাঙি ধৰিছে। আৰু এইটো কাষত মই ভালকৈ কেমেৰা দেখুৱাব পৰা নাই, ছাগলী বান্ধি থৈছে। এইফালে বাঁহ বেতৰ সকলো সামগ্ৰী দেখুওৱা হৈছে। এইফালে মাছ মৰা জাল আৰু বিভিন্ন ধৰণৰ গাঁৱত ব্যৱহাৰ হোৱা সামগ্ৰীসমূহ দেখুওৱা হৈছে। এইবিলাক মাটিৰ সামগ্ৰী দেখাইছে। এইফালে মাটিত ঘিউ বনোৱা যিটো পদ্ধতি মাটিৰ পাত্ৰত, সেইটো দেখাইছে। আৰু এইফালে এইখন কি কয় নামটো জনাবচোন আপোনালোকে। এইটো উৰাল দেখাইছে। আৰু এইটো সম্পূৰ্ণ এটা গাঁৱলীয়া পাকঘৰ দেখাইছে। এখন গাঁৱৰ পাকঘৰত কি কি সামগ্ৰী থাকে সকলোবোৰ ভালকৈ দেখাইছে। খৰি দেখাইছে, A to Z দেখাইছে। আৰু সঁচাকৈ এইবিলাক আজিকালি পাবলৈ নাই। এই গাঁৱৰ পাকঘৰটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। মোৰ হ'লে বহুত ভাল লাগিছে। এইফালে চাওঁচোন আহক কি দেখাইছে। এয়া ঢেঁকী দেখাইছে, গাঁৱৰ সমাজত ব্যৱহাৰ হোৱা ঢেঁকী। আৰু এইফালে তাঁতশাল দেখাইছে। যদিহে ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। যদিহে ভিডিঅ'টো ফেচবুকত চাই আছে, পেজখন ফ'ল' কৰি দিব। আৰু এইফালে এটা পুৰণাদিনীয়া ৰেডিঅ' আৰু এটা লেম্প আৰু এটা মেন্থল লাইট দেখাইছে।